নমস্কাৰ বন্ধুসকল, চাব আহিছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ আৰু আজিৰ নাট হ'ল মহিষাসুৰ। তো আহক আমি কেইটামান মহিষাসুৰৰ ক্লিপ চাই লওঁ। সোমাই আহিলোঁ প্ৰেক্ষাগৃহত আৰু এনেকৈয়ে এছপলিন এডভাৰটাইজেৰে আৰম্ভ কৰিলে আজিৰ নাটক। আৰু নাটক চলি থকাৰ মাজতে এনেকৈ 5 মিনিটমানৰ কাৰণে বন্ধ হৈ গ'ল নাটক। মানে কিবা যান্ত্ৰিক বিজুতি হৈছিল চাগে, তো 5 মিনিটৰ কাৰণে এনেকৈ বন্ধ হৈ গ'ল নাটক। আৰু এতিয়া আমি ৰখি আছোঁ। মই যদি আপোনাৰ কৰ্মৰ তালিকাখন বাতিল কৰোঁ, আইনে কিন্তু আপোনাক বন্দী নকৰে, বলি দিব, মৃত্যুদণ্ড। কথা কৈ আছো জানো, কৈ আছো কোনো পূজা কৰিবলগীয়া দেৱতাক নহয়। যিদিনা আপোনাৰ পাৱাৰ কটা যাব সেইদিনা আপুনিও এই ডিঙি কটা মুৰ্গীৰ দৰে ধপধপাই থাকে। প্ৰেম কেতিয়াও এক পক্ষ হ'ব নোৱাৰে, দুই পক্ষৰ বুজাবুজিৰ মাজতহে প্ৰেম হ'ব। কেৱল মোৰ হোটেলৰ মেনেজাৰেই নহয়, ঋষভক মই মোৰ আত্মীয় বুলি ভাবোঁ। এওঁ মন ভঙা কাম মই কাকো কৰিবলৈ নিদিওঁ। চিন্তা নকৰিবা, তোমালোকৰ মিলন হ'ব। ময়ো এবাৰ চাম চৰকাৰী বুলেটত কিমান দম নহলে কিন্তু মই বলিয়া হৈ যাম। হয় মেডাম, মই গৈ আছো। ঠিক আছে, তোমাৰ মেনেজাৰজনক ফোন কৰি কিবা প্ৰব্লেমত পৰিছে। এনে প্ৰব্লেম শিষ্যৰ বিপদৰ কথা গম পাই গুৰু একেবাৰে ঠপলিয়াই আহিছে। তোৰ হাতত যিটো পিষ্টল আছে, লাইচেন্স আছে, হাতত পিষ্টল লৈ থকা এটা গুণ্ডা হয়তো মোৰ ছোৱালীৰ লগত প্ৰেম কৰ। এজন স্মাগলাৰ হৈ পুলিচ অফিচাৰ জীয়েকৰ লগত প্ৰেম কৰিবলৈ তই সাহস কৰিছ। মোৰ এনেকুৱা মন হৈছে তোৰ বুকুখন ইয়াতে গুলিয়াই গুলিয়াই মই চালনি কৰি পেলাওঁ। হাতত পিষ্টল লৈ ফুৰা প্ৰতিজন মানুহে কিন্তু গুণ্ডা নহয়, এইটো কথা নাপাহৰিব। এনেকুৱা দিনকাল আহিছে আৰু অলপ দিনৰ পিছত মুকলি আকাশৰ তলত মুকলিভাৱে ভদ্ৰলোক বিচৰণ কৰিবলৈ হ'লে হাতত একোটাকৈ লাইচেন্স থকা পিষ্টল লৈ ফুৰিব লাগিব। মোৰ যিমান চিকিউৰিটি আছে সকলোৱে ফাৰ্ম হাউচত লগাই দিয়ে।
আরে হাজারো হয়ে বলে দে আরে গোদামর সিকিউরিটি কমাই দে না সালা Company, kalau dulu apa ya? নিউজ করে দিন ভাই আর খাও Apa meaning বন্ধু meaning? বাবা কোনো লড়াই বলবো Kita company. নিউজ হয় না এটা নিউজ হয় আরে মঞ্জিত মিস্টার গুন্ডা পারতে মুখ হত্যা করা এটা নিউজ হবে Kan dulu dulu polis company. মঞ্জিত মিস্টার গুন্ডা পারতে আপনার পাত্তাই না এটা আমার যত প্রতীক তোকে এনেকুৱা মন গৈছে এম এল এৰ বুকু এতিয়া চালনি কৰি চেনেলত অন্তত আমাৰ প্ৰাকৃতিক সম্পদবোৰ বাচিব তেওঁৰ পৰা এক কাম শেষ কৰি গাড়ীলে মোৰ গাড়ী দিয়ক অ'কে মাল্য ষ্টেচন গুচি যা Aji deh. Aji. হেল্ল' মাল ষ্টেচন পালে ৰাতিৰ ভিতৰত সমষ্টি বাহিৰ কৰ মই এতিয়া ফাৰ্ম হাউচত আছোঁ ইয়াত এতিয়া আমাৰ আগতটো চলি আছে ফোন ৰাখ Korea. কিমান দুই হাজাৰ টকা মান দিছে অঁ ফ্লাইট মান ইয়াত কি আছে Hold, selalu. Ya lah. Mama. Baru harga. একো ইচ্ছা হৈছে চালা আচলতে ইয়াৰ কোনো বিচাৰে হ'ব নালাগে Eh, প্ৰত্যেক কুৰিয়াই খতম কৰিব লাগে Ispotnya berasa pacinya baru lagi. ঠিক আছে মালিকিলে গাড়ী Ya lah. মোৰ বিশ্বাসই ঘৰৰ খৰ্গ হাতীৰ দাঁত চেগুৰ দাঁত ড্ৰাগছ ধ্বংস কৰি দিলে মোক ধ্বংস কৰি দিলে এটা কথা নাপাহৰিবা চন্দ্ৰ বুলি নাম পাৰিব দিছা তুমি এই অধিকাৰ তুমি সেইদিনা হেৰুৱাইছিলা যেতিয়া মই তোমাৰ হাতত হেণ্ডকাফ লগাই থানালৈ লৈ যাব লগা হৈছিল পিছতীয়া প্ৰাইভেট কোম্পানী চাকৰি কৰা বুলি মোক তুমি প্ৰেমৰ জালত বন্দী কৰিছিলা আৰু ময়ো তোমাৰ প্ৰেমত ইমানেই পাগল আছিলোঁ যে ঘৰৰ অৱতত মই তোমাৰ লগত বিয়া হৈছিলোঁ কিন্তু তাৰ প্ৰতিদান মোক কি দিলা তোমাৰ লগত বিয়া হৈ মই মোৰ জীৱন ধ্বংস কৰাৰ দৰে এই ঋষভৰ লগত বিয়া দি মই মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ এমএলএ তুমি কিমান জানা আজি যে মোৰ ভনী কৰি যে পাগলী কাৰ বাবে তুমি জানা নহয় এইখন বিয়া কোনো কাৰণত হ'ব নোৱাৰে মই হ'বলৈ নিদিওঁ সময়ৰে গতি জ্বলিৰুৱাই স্মৃতি আজৰি অবুজ ব্যথা দুখৰ বেলা হৃদয় দহিছে আজি নিষিদ্ধ কাৰেঙত দুখ বিভীষিকা দেখি Proheika primor haki okol horia sina
মই চিৰাল ঢলা দি চেনি টেনি আনি পেলাম। আৰে তোৰ মোৰে এটা গোদামহে জ্বলাইছো, এইবাৰ তই থকা ঘৰটোকে জ্বলাম, য'ত তই নিজে সোমাই থাকিবি। দাও দাও কৈ জ্বলাম তোক, দাও দাও। জীবন